আজি আমি এই কাৰ্যসূচীত বন্তি প্ৰজ্বলনৰ কাৰ্যসূচী হাতত লৈছোঁ। স্বৰ্গীয় ইয়াৰ পাছতে আমি আদৰণি জনাম মাননীয় ইয়াৰ পাছতে আমি আদৰণি জনাম শ্ৰীযুত প্ৰভাত চৌধুৰী। ইয়াৰ পাছতে আমি আদৰণি জনাম সভাপতি নিৰ্বাচন কৰি বিচাৰিছোঁ মাননীয় শ্ৰীযুত হিৰণ দাসজীদেৱক। ধন্যবাদ। ইয়াৰ পাছতে আমি মূল কাৰ্যসূচী দিব বাবে অনুমতি আছোঁ। অনুপম দেউৰীয়ে শ্ৰদ্ধাভাজন ৰাইজ তথা আমাৰ উপবিষ্ট গণ্যমান্য ব্যক্তিসকলৰ লগত ক'ব বিচাৰিছোঁ। হয়তো ভুল ভাল এই উদ্দেশ্যৰ বিশেষ ইমানেই কৈ মই আজি উদ্দেশ্যৰ আগতে সময় ব্যৱহাৰ হ'লে ভালে শ্ৰদ্ধাৰ শ্ৰীযুত উপবিষ্ট ব্যক্তিসকল, এই কেছেটটি আজি উন্মোচনী দিম। আজি 2 দিন আগতে মোক খবৰ কৈছে যে আজি উন্মোচনৰ দিনা আমি আহিব লাগে, প্ৰশান্তও আহিব, ময়ো আহিব লাগে। মই বৰপেটাত থকা অৱস্থাত বৰপেটাত সেইখিনি সেই জেগাত ফুৰা অৱস্থাত ৰাতি হ'লে তাতে মই ৰাতি থাকোঁ। সেইফালৰ পৰা বৰ আপোন মানুহ, গতিকে এইটো আপোনৰ নাতি এনে হিচাপে মোক অলপমান মনত ভাল লাগিল। নতুন কাম এটা কৰিছে, কেছেট এটা উলিয়াইছে, চিডি এখন উলিয়াইছে, তাত জুবিনে গাইছে, সীমান্ত চৰকাৰৰ মিউজিক, গতিকে বস্তুটো ভালেই হ'ব কৰিব এটা অনুমান হৈছে। এতিয়া অন্য কি ক'ম, এই কেছেটটো আজিৰ শুভ উন্মোচন। এই কেছেটটো মানুহে গ্ৰহণ কৰিব বুলি মোৰ এটা বিশ্বাস, কিয়নো ইয়াৰ মূল হেৰিতে কৃপাতে তাৰমানে ব্লাডত এটা ধমনী থাকিব লাগে মিউজিকত। কিছুমান কথা আছে কি যে কিছুমান জন্মগত অভ্যাস থাকিব লাগে, জন্মগত গুণ থাকিব লাগে মিউজিকটো আগবাঢ়িব লাগে। কিন্তু এইটো ঠিক মানুহৰ গাত নহয়, তেওঁ ফেমিলিত থাকিলে হয়। সতীশ শৰ্মা এজন ডাঙৰ এক্টৰ আছিল, তাৰে পৰম্পৰা হিচাপে এই ছোৱালীজনী গাইছে। জুবিন গাৰ্গ তেওঁতো গানে গাই সুন্দৰভাৱে চলি আছে এতিয়া। গতিকে কেছেটটো ভাল হ'ব বুলি মোৰ এটা ধাৰণা হয়। আৰু কেছেট নহয়, চিডি
কিছুমানে গায় এনে চকুত, মোৰ বিশ্বাস এইটো চকুত হোৱা নাই, এটা সস্তীয়া জনপ্ৰিয়তা অৰ্জন কৰাৰ কাৰণে বহুতে গান গায়। এই গানকেইটা মই শিকিম, এনেকৈ গাম, কালি মানুহে ভাল পাব, মোক হাতটা কৰিব দিব, এইটো উদ্দেশ্য আচলতে হ'ব নালাগে। এইটো গানৰ ক্ষেত্ৰত মোৰ যি এক্সপিৰিয়েঞ্চ, আমিও অলপ চলপ গান কৰোঁ, কিন্তু এই সস্তীয়া জনপ্ৰিয়তাটোৱে মানুহক নষ্ট কৰিছে, অলপমান গান বাজনা প্ৰিফাৰ কৰিছে। আৰু যিবিলাকে সঁচাকৈ কৰিছে, সাধনা কৰিছে, সাধনা কৰিবলৈ এই যে ব্লাড সম্বন্ধটো লাগিব, তাৰ ভিতৰত ঘূৰি কিবা থাকিব লাগিব, তেতিয়াহ'লে এই সঁচা সাধনা হ'ব। গতিকে মোৰ বিশ্বাস এই ছোৱালীজনীক তেওঁ ভালকৈ শিকি বুজি গানখিনি গাইছে, লগত জুবিন গাইছে, আগ্ৰহেৰে গাইছে। গতিকে ৰাইজে কেছেটটো গ্ৰহণ কৰিব মোৰ বিশ্বাস, আৰু ৰাইজে গ্ৰহণ কৰিলে এই কেছেটটোৰ জৰিয়তে দেশৰ আপোনাৰ মোৰ তাৰ তেওঁৰ সকলে উন্নতি হ'ব, আৰু এই উন্নতি কামনা কৰিলেও মই ইয়াতে মোৰ কথা সামৰণি মাৰিলোঁ। নমস্কাৰ। আগ্ৰহতা হৈছে গানৰ কেছেট এটা উলিয়াবলৈ লগতে শিল্পীয়ে ইয়াত ভাগ লৈছে, কণ্ঠদান কৰিছে, সংবাদ বা ইনষ্ট্ৰুমেণ্টেলিষ্ট এই সকলো নিশ্চিতভাৱে এটা নিবেদন আছে। নিবেদন হিচাপে কৰি শ্ৰোতা মণ্ডলী অসমৰ শ্ৰোতাক এই অৱদান দিয়াটো, অৱদান নহয়, অৱদানটো ডাঙৰ শব্দ হয়, সেইটো নিবেদন কৰা হৈছে। অতি আগ্ৰহেৰে আৰু সন্মানেৰে মই এটা নিবেদন কৰিছোঁ যে এই সংগীতখিনি আমি যিখিনি চৰ্চা কৰিছোঁ এইখিনি আমি আমাৰ কণ্ঠাল পদ্ধতিৰে গাই বা বজাই শ্ৰোতা মণ্ডলীৰে নিবেদন কৰিছোঁ। এই আকুতিটো থাকিলে নিশ্চিতভাৱে শ্ৰোতাসকলৰ মনত সি এটা সাজ বহাব পাৰিব। এই আকুতিটো এইকাৰণে যে মই গাইছোঁ, মই গাইছোঁ, কিন্তু শুনিছিলোঁ দমদমাই দিলে কথাটো গানটো নহয়, বহুত ঠাইত কিবা এটা গাই দিলে গাইছে, মই গাই দিলে যেনেকৈ গান নহয়, তেনেকুৱা ধৰণে গান নহয়। গান গোৱা মানুহগৰাকীয়েও বা বজোৱা মানুহজনৰ যেতিয়া সেই বস্তুৰ এটা আধ্যাত্মিক স্পৰ্শ এটা নিদিয়ে, আধ্যাত্মিকতা সেৱা সত্তাৰ পৰা কথাটো কোৱা নাই, প্ৰত্যেক বস্তু অত্যন্ত অন্তৰৰ পৰা যদি নিবেদন নকৰে তেতিয়া তাৰ মূল্যটো আচলতে কমি যায়। এতিয়া প্ৰথমতে কোৱাৰ দৰে সকলোৱে অতি আগ্ৰহেৰে আপোনালোকৰ বেকগ্ৰাউণ্ড পশ্চাদভূমি সংগীতৰ কথা আছে, সংগীত তেওঁলোকৰ তেজত গৈছে বুলি কোৱা হৈছে, ধমনীত গৈছে বুলি কোৱা হয়। সেইটো যদি সঁচা হয় তেতিয়া সি কণ্ঠেৰে ওলাই আহিব বা হাতৰ চাপ ওলাই আহিব, আৰু নিশ্চিতভাৱে আমাৰ মানুহে শ্ৰোতা মণ্ডলীয়ে সুন্দৰকৈ গ্ৰহণ কৰিব। এই কেছেটটো আৰু তাৰ পশ্চাদ পদত থকা শিল্পীসকলক আৰু বিভিন্ন কাম মোক দিছিলে, মই সেই কামটো কৰিলোঁ, কথা ক'বলগীয়া নাই। তথাপিও চিঠিখনত দেখিলোঁ তেওঁলোকে নিমন্ত্ৰণী পত্ৰটো আনতো কৈছে যে অসমীয়া পৌৰাণিক সমগ্ৰ ৰীতি নীতি
ৰক্ষা কৰি তাক এটা আধুনিক ৰূপ দিবলৈ চেষ্টা কৰা হৈছে। ইতিমধ্যে প্ৰভাত সমাজ কৰিছে আমাৰ নতুন গৰাকী হ'ল জয়শ্ৰী শৰ্মা। জয়শ্ৰী এখন কেনেকুৱা ঘৰৰ পৰা আহিছে সেইটো প্ৰভাত সমাজ ক'লে। গতিকে কেছেটিত কোৱাও হৈছে যে ৰীতি নীতি ৰক্ষা কৰি তাক এটা আধুনিক ৰূপ দিবলৈ চেষ্টা কৰা হৈছে। এই ৰূপ কেনেধৰণৰ হয় আমি চিঠিখন ঘৰলৈ নি বহি একাপটীয়াকৈ শুনাৰ পিছত গম পাওঁ। কিন্তু আশা কৰিছোঁ যে এনেকুৱা এখন পৰম্পৰা ঘৰৰ পৰা অহা ছোৱালী জয়শ্ৰী, লগত আছে জুবিন গাৰ্গ, আৰু আমাৰ চকুত আমাৰ কাণত এগৰাকী নতুন শিল্পী। আশা কৰিছোঁ এই কেছেটটি গ্ৰহণযোগ্য হওক আৰু হ'বই চাগে। মোৰ অনুমান, যি অনুমান মই কৰিছোঁ। নামো দিছে মিঠা মিঠা মন। নামটো শুনিবলৈ বৰ ধুনীয়া। নিশ্চয় ইয়াতে চাগে এটি কাৰোবাৰ গীতো আছে মিঠা মিঠা মন বুলি। মিঠা মিঠা মনটোতো আৰু আমি চেলেকি চাব নোৱাৰোঁ। খুব মিঠা মিঠা মন মানে কি? খুব ভাল লগা চাগে, খুব ভাল লগা কথা এটা ক'ব খুজিছে। মনত পৰিছে এসময়ত তাতে শ্ৰীযুত ভূপেন হাজৰিকাও আছে। আৰম্ভণিতে ভূপেন হাজৰিকাই সিফালৰ পৰা কামোৰ এটা মাৰি পেলাই খাই গ'লে বাহ বুলি ক'লে। বোলে খগেন ক'লে কি তিতা কেৰেলা জানা কি মিঠা। গতিকে তিতা কেৰেলাটো কি মিঠা বুলি কৈছিলোঁ। সেই মিঠাটো কি প্ৰকাশ কৰিছিল, ঠিক তেনেকৈ এই গীতকেইটাও মিঠা মিঠা মন। গতিকে মন নিশ্চয় খুব ভাল লাগিব মনত মানুহৰ, সেয়া মই আশা কৰিছোঁ। আৰু এই নতুন শিল্পীগৰাকীক মই মোৰ অন্তৰৰ পৰা আশীৰ্বাদ দিছোঁ, তেওঁ যাতে এই দিশত দুপক্ষতে আগবাঢ়ি যায় আৰু বাকী প্ৰতিষ্ঠিত শিল্পী দুজনৰ গীত নিশ্চয় চাগে ভাল হ'বই, আৰু এই ছোৱালীটিৰো গীত ভাল হ'ব বুলি আশা কৰিয়ে মই মোৰ আশীৰ্বাদ দি ক'বলগীয়া দুআষাৰ ইয়াতে সামৰিছোঁ। ধন্যবাদ। আৰু জুবিন গাৰ্গ, সীমান্ত শেখৰ তেওঁলোকে কণ্ঠদান কৰিছে। আৰু আমাৰ মাজত বৰ্তমান জয়শ্ৰী শৰ্মা উপস্থিত আছে, তেওঁক আমি দুআষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ। নমস্কাৰ। পোনপ্ৰথমে আজিৰ সভাৰ সভাপতি মহোদয়, লগতে আজিৰ সভাত উপস্থিত থকা আমন্ত্ৰিত অতিথিবৃন্দ আৰু আমন্ত্ৰিত দৰ্শকবৃন্দ ৰাইজলৈ মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ। যিহেতু আপোনালোকে আপোনালোকৰ অকণমান সময় উলিয়াই আজি এই অনুষ্ঠানত উপস্থিত হৈছেহি, আৰু মোক আজি খুবেই ভাল লাগিছে। আৰু ইতিমধ্যে চাগে আপোনালোকে গম পাইছে মোৰ এখন অসমীয়া আধুনিক গীতৰ এলবাম, যাৰ নাম ৰখা হৈছে মিঠা মিঠা মন। আৰু এই এলবামটি আজি ইয়াতে উপস্থিত কৰা হৈছে। এই এলবামখনিত সকলোৰে পৰিচিত জনপ্ৰিয় শিল্পী জুবিন দা আৰু সীমান্ত দা কণ্ঠদান কৰিছে। এই এলবামখন উলিওৱাত মোৰ মা দেউতাৰ পৰা মই বহুতখিনিয়ে প্ৰেৰণা পাইছোঁ, উৎসাহ পাইছোঁ। তেখেতৰ প্ৰেৰণা উৎসাহ নাপালে চাগে আজিখিনি নহ'ল হয়। আৰু আশা ৰাখিছোঁ শেষত সকলোৰে মৰম আৰু আশীষ বিচাৰি যাতে এলবামখন সকলো শ্ৰোতা ৰাইজে মোক আদৰি লয়। এইখিনিয়ে কয় মোৰ আজি বক্তৃতা ইয়াতে সামৰণি মাৰিলোঁ। নমস্কাৰ।